বৰ্তমান আহিলোঁ মই জংগল ৰিজৰ্টৰ এই আশে পাশে মানে খুব ধুনীয়া এটা পৰিৱেশ চাই আছোঁ। আপোনালোকে চাব পাৰে। আৰু জংগল ৰিজৰ্টখন আছে পাপুমপাৰে, মানে অৰুণাচল হয় আৰু পাপুমপাৰে ডিষ্ট্ৰিক্ট পৰে আৰু লখিমপুৰ জিলাৰ মানে একদম সীমামূৰীয়া। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই যিমান পাৰোঁ ইয়াৰ পৰিৱেশটো দেখাবলৈ মানে চেষ্টা কৰি আছোঁ। আৰু এইফালে মোৰ লগত আছে, এইফালে গৌতম আছে। গৌতম হাই কৈ দিয়া। গৌতমে খুব ধুনীয়া গান গায়। আমাক এটা ৰাইজৰলৈ, আমাৰ অসমবাসীলৈ এটা খুব ধুনীয়া গান গৌতমে আগবঢ়াব। আপোনালোকে তাক ছাপোৰ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এইফালে দেখিছে নহয়, এয়া হৈছে অসম। আমি এতিয়া বহুত ওপৰত আছোঁ দেই, বহুত ওপৰলৈ উঠি আছোঁ। একদম এইটো আপ দিছে না, যিমান ওপৰলৈ গৈ থাকিম। ওপৰত হেলিপেড আছে, এখন চাৰিওফালে চাহ বাগান, মাজে মাজে কমলা বাগান, অলপ চলপ তামোল পুলি কিবা কিবি ৰোৱা আছে। খুব ধুনীয়া এটা পৰিৱেশ। গৌতম আজি কি গাম বুলি ভাবিছা? গীতটি গাম। অঁ, কিমান পাৰোঁ নাজানো, চেষ্টা কৰিম। অঁ, ঠিক আছে। এয়া চাব পাৰে, আমি বহুত ওপৰত আহি গ'লোঁ। দেখিছে নহয় কিমান ধুনীয়া এটা পৰিৱেশ এইখন। আমি বৰ্তমান অৰুণাচলত আছোঁ আৰু এই তলত যিমানবিলাক গাঁও দেখি আছে, এইটো চাইডে অসম আৰু এইফালে আছে অৰুণাচল। আৰু মই এই মাইক্ৰফোন আমাৰ গৌতমক আগবঢ়াইছোঁ। আপোনালোকৰ এটা খুব সুন্দৰ গান আগবঢ়াব, গৌতম লৈ লওক। নমস্কাৰ, মই জুবিনদাৰ এটি খুব ভাল লগা গীত জ্বলি উঠা গীতটি গাবলৈ চেষ্টা কৰিম। সকলোৱে জনাব কেনেকুৱা হৈছে। শীতৰে সেমেকা এতিয়া বেলি আছে মনত, হঠাতে কাৰোবাক এৰি অহা বেদনা প্ৰাণত, সিক্ত চকুৰ কাজল অধৰত বিষাদ কোমল, কাজলি ভৰাই ললো সপোন চিকুণ কোমল, এসাগৰ মৰম নিগৰা সেই ৰুমাল 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 ৰুমাল, এখন ৰঙা ৰুমাল, ৰুমাল 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 ৰুমাল, আজি হেতা ৰুমাল, আগলি অনুভৱে নীলাকৈ মোক সজালে, কোচতে মোৰ বুকুলে গাতে গালৈ বহিলে, সাগৰীৰে বাহিতিত আঙুলি তুমি থলে, ঘাঁহে বৰণীয়া লাজু কি পাহাৰে, লাজে লৈ লাহেকৈ লৰে কিনো চৰে, আগলি অনুভৱে নীলাকৈ মোক সজালে, লাই খুটা হালে জালে মোৰ প্ৰণয় ফুটুকীয়া ঘৰত, লাগি তুমি চালে ৰূপ জীয়া যৌৱনে বাসৰ, বৈ যোৱা মৰম মদিৰা মোলৈ আনা, বৈ যোৱা মৰম মদিৰা মোলৈ আনা, উশাহে বুকুৰ সতে এহেজাৰ ৰুণ দিলে, ঘাঁহে বৰণীয়া লাজু কি পাহাৰে, লাজে লৈ লাহেকৈ লৰে কিনো চৰে, আগলি অনুভৱে নীলাকৈ মোক সজালে। মই আছোঁ বৰ্তমান অৰুণাচলত, পাপুমপাৰে ডিষ্ট্ৰিক্ট। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ।
আৰু ইয়াৰ পৰিৱেশটো চাওক কিমান বেছি ধুনীয়া। আমি ভাল ভাল ধুনীয়া ধুনীয়া ঠাই চাবলৈ শ্বিলং যাওঁ, চেৰাপুঞ্জী যাওঁ, মেঘালয় যাওঁ, কিন্তু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ আমাৰ অৰুণাচলতে আছে। অৰুণাচল জিৰ'ত খুব ধুনীয়া ঠাই আছে, আৰু এইখিনি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ একদম শেষ প্ৰান্ত। বহুত ধুনীয়া এটা পৰিৱেশ। আপোনালোকে কেতিয়াবা যদি এইফালে আহে একদম জংঘল ৰিজৰ্টৰ ছাইডত আহি যাব, খুব এটা ধুনীয়া পৰিৱেশ একদম উপভোগ কৰিব পাৰিব। আৰু থাকিবলৈতো ইয়াত হোমষ্টেৰ নিচিনাকৈ ইয়াত ৰিজৰ্ট আছে দেই, ৰিজৰ্ট আছে, জংঘল ৰিজৰ্ট আছে, এতিয়া ধুনীয়াকৈ থাকি যাব পাৰিব। খোৱা বোৱা একদম সকলো ধুনীয়াকৈ ব্যৱস্থা আছে। ঠিক আছে, ধন্যবাদ।